Hey guys, welcome back to my channel. নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আহিছোঁ আৰু মামা মই আৰু ককা আইতা আহিছে। মাঘ বিহুৰ কাৰণে আহিব লাগে বোলে মন্দিৰত, চ' আহিলোঁ। মই বোলো হেৰাই গ'ল নেকি? নাই হেৰা, কেলে হেৰাম বাৰু? প্ৰসাদটো খালোঁৱেই। তো আমাৰ আজি আলহী এইপিনে কোনে ক'ব মোৰ আইতা বুলি? হা ইমান ডেকা আইতা লাগ লাগিব ন? এইপিনে আমাৰ মোমাই দেউ, মোৰ কাৰণে দেশতকৈ মোমাই ডাঙৰ দেই। এইপিনে মোৰ মামা, এইপিনে মামাৰ মামা। তো আজি আমি চবে মিলি আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ। খুব ভাল লাগিলে, ভাল লাগিলে? বৰ বঢ়িয়া লাগিলে, একদম পুৰা দিল খুচকীয়া। আৰু আপোনাৰ অনুভৱটো কেনেকুৱা? খুবেই মানে সুন্দৰ এটা অনুভৱ, খুব ভাল লাগিছে। মানে বহুত দিনৰ পৰা আহিম আহিম বুলি ভাবি আছিলোঁ। পূজাৰীটোৰ লগত কিবা দোস্তি আছিলে নেকি? বৰ দীঘলকৈ দি দিলে। খুব মানিলোঁ, একদম ডাঙৰকৈ দি দিছে। এইপিনে খালী যে আপুনি নোসোমালে নি ভিতৰত? ইমান হুঁচৰি হ'ল। অঁ, আজি পিছে মানুহ বহুত আহিছে। বহুত মানুহ। বাছ লৈ লৈ আহিছে। অঁ, বাছ ভৰ্তি হৈ আছে আজি। পুৰা মানুহ। মানুহ ক'ৰ পৰা আহিছে নাজানো খালি। আমাৰ ফটো ছেশ্যন বাকী আছে। ফটো ছেশ্যনটো হৈ গ'লে আৰু মানে তোৰ কমপ্লিট আৰু। এইপিনে অলৰেডি এটা মোৰ কেমেৰা আছে, এইপিনে এটা কেমেৰা থৈ দিছোঁ মোৰ হাতত। এইটো দি এতিয়া ফটো ছেশ্যন হ'ব। আইতা ৰেডি হৈ আছে ন ফটো উঠিবৰ কাৰণে। দুখনমান ফটো তুলিবলৈ কিমান কষ্ট কৰিব লগা হৈছে ন? ক'ৰ পৰা ক'ত আহি গ'লো আমি, সেই তাৰ পৰা ইয়ালৈ। অঁ, ফটো ছেশ্যন চলি আছে। আজি ছানডে কাৰণে পূৰা গাড়ী ভৰ্তি। এইপিনে বাছ আৰু আছে, এই ৰঙা বাছখনৰ পিছফালে আৰু বাছ আছে, পূৰা মানুহ। আমি চব জোতা চেণ্ডেল গাড়ীত থৈ গৈছিলোঁ, বেলেগ একো কাৰণ নাই। এই জোতাযোৰ যদি হেৰাই, ৰং বিৰঙৰ জোতা, মানুহ চাই জোতা দে কি কয় এটা। আমাৰ হেৰালে কথা নাই, আমাৰ জোতা চেণ্ডেল হেৰালে কথা নাই। যদি এইযোৰ ৰং বিৰঙৰ ৰামধেনুযোৰ হেৰাই যায়, এযোৰ পাবলৈও নাই ন এতিয়া। মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া আহি পালোঁ একচুৱেলি বৰদোৱা সত্ৰ। আজি আমাৰ তীৰ্থ ভ্ৰমণ কৰা দিন। এইপিনে বান্দৰে কল উলিয়াই খাইছে, বহুত ডাঙৰ বান্দৰ এটা। লোকেল কল এইটো, ৰাস্তাত পাই কিনি আনিছে চাহ খাব লওঁতে। আপুনি খাই লওক এবাৰ। হে, ৰিয়েকশ্যনটো কেনেকুৱা? চকু মুঠ খাই গৈছে। তো আমি এতিয়া বৰদোৱা সত্ৰ আহি পালোঁ। আহি পোৱা নাই আজিলৈকে, ফাৰ্ষ্ট টাইম। চ' সোমাই চাই লওঁ ভিতৰত। বৰদোৱা থান, তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰ চব ঘূৰি আহি এতিয়া আমি খাবলৈ সোমাইছোঁ এখন মৃদুৱে ধাবা। ৰহাত আছে, খাবলৈ সোমাইছোঁ আমি। মই খাই উঠিলোঁ, মামাহঁতে খাই আছে। এতিয়া খাই বৈ অকণমান দেৰি ৰেষ্ট লৈ ঘৰলৈ যাম আৰু।
চ' আহি ঘৰ পালোহি এতিয়া ব্লগ এডিট কৰি আছোঁ ব্লগ এডিট কৰি হ'লে আপলোড দিম আৰু যদি ব্লগটো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰিব বহুত বহুত ধন্যবাদ শুভৰাত্ৰি